এতিয়া এটা কথা ভাবিলে আচৰিত লাগে যে যোনখিনি কাম অকলে এজন মানুহে জুবিন গাৰ্গে কৰি আছিল সেই কামখিনি সামৰিবলৈকে আমি ইমানখিনি মানুহ গোট খাব লগা হৈছে। অকল আমিয়ে নহয়, আপোনালোক জড়িত হ'ব লাগিব, ৰাইজ জড়িত হ'ব লাগিব। তেওঁ অকলে কেনেকৈ ইমান বছৰ চম্ভালি আছিল সেই কথাটো এতিয়া ভাবিলে বৰ আচৰিত লাগে। গতিকে আমি নাজানো কিমানখিনি কৰিব পাৰোঁ। তেওঁৰ কামখিনি আমি চেষ্টা কৰিম, যিমানখিনি পাৰোঁ কৰিম। আৰু চবতকৈ ডাঙৰ কথা, এই কামবিলাকলৈ আমি আগবাঢ়ি আহিছোঁ কাৰণ আমি তেওঁক জীৱ বিচাৰিছোঁ, তেওঁক আমাৰ মাজত জীয়াই ৰাখিব বিচাৰিছোঁ, আমি তেওঁক জীৱ বিচাৰিছোঁ। সেই এটা কথা যে আমি তেওঁ নাই এই কথাটো এতিয়াও ভাবিব পৰা নাই আৰু নাভাবোঁ। সেইকাৰণে আমি তেওঁক জীৱ বিচাৰিছোঁ। এইবিলাক কাৰণতে আমি আগবাঢ়ি আহিছোঁ সকলো, আৰু আপোনালোক সকলোৰে সহযোগিতা তাৰ বাবে বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সহযোগ কৰিব।